আপোনালোকেতো হেৰি মোৰ মুৰ্গীৰ ফাৰ্মটো দেখিছে আৰু আজি মই আপোনালোকক মোৰ গাহৰি ফাৰ্মটো দেখুৱাম। আপোনালোকেতো দেখা নাই, আজি মোৰ গাহৰি ফাৰ্মটো চাব আপোনালোকে। এয়া মোৰ গাহৰি ফাৰ্ম। এতিয়া মই গাহৰি দানা দি আছোঁ আৰু মোৰ গাহৰি 8জনী আছে। 8জনীৰে ই বেছি বদমাছ কাৰণে ইয়াক অকলশৰীয়াকৈ ৰাখিছোঁ। আপোনালোকে চাব, এয়া গাহৰি পোৱালি অনা প্ৰায় এমাহমান হৈ গ'ল আৰু ইয়াত 7জনী আছে গাহৰি পোৱালি। ছজনী আছে। সিহঁতে মানে ভোক লাগিছে, কামতে পৰিব। সিহঁতে দানা দিবলৈ সুবিধাই নিদিয়ে। আজি অলপ আলহীও আহিছিলে, সেইকাৰণে এনেই এটামান বাজিতে দানা দিওঁ। আজি দেৰি হৈ গ'ল আলহী অহাৰ কাৰণে। আৰু সিহঁতক অলপমান দিনত এয়া কলৰ পাতৰ তেল অলপ কাটি দিলোঁ, কলপাত খালে। এয়া চাওকচোন কি ধুনীয়াকৈ খাই আছে সিহঁতে দানা। আৰু এয়া দিনত কলগছৰ পাতৰ দিয়া গৈছিলে। এনেই গাহৰি ৰুম আমি 4টা বনাইছিলোঁ। এইফালে এটা আছে আৰু ইয়াত ৰখা নাই বৰ্তমান, ৰাখিম পিছত। অলপ ডাঙৰ হ'লে মানে ৰাখিম। এয়া দানাৰ খোৱাৰ কাৰণে হেৰি বনাই থোৱা আছে। আৰু ফাৰ্ম কেনেকুৱা লাগিছে, গাহৰি ফাৰ্মটো ক'ব আপোনালোকে। ভাল লাগিছেনে বেয়া লাগিছে? বেয়া লাগিলেও ক'ব, ভাল লাগিলেও ক'ব। গাহৰি পোৱালিৰ লগত এয়া মুৰ্গী পোৱালিবোৰ মানে এই দানা খাই আছে, দেখিছেনে? কিমান ধুনীয়াকৈ খাই আছে। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আকৌ পিছত মই গাহৰি ফাৰ্মৰ ভিডিঅ' দিম, আপোনালোকক চাই থাকিব। বাই।